Dear student, you are mostly welcome to my YouTube channel, Rajlakshmi Tutorial. I hope that all of you are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অনুশীলনী 1.3 সমাধান কৰি দেখুৱাব বিচাৰিছোঁ। এই অনুশীলনীৰ জৰিয়তে বাস্তৱ সংখ্যা আৰু ইয়াৰ দশমিক বিস্তৃতিৰ বিষয়ে শিকিব পাৰিম। দশমিক বিস্তৃতিৰ ক্ষেত্ৰত আমি কেতিয়াবা দেখিবলৈ পাওঁ যে এটা নিৰ্দিষ্ট পৰ্যায়ৰ পিছত ভাগশেষ শূন্য হয় আৰু এনেকুৱা দশমিক বিস্তৃতিক পৰিসমাপ্ত বা ইংৰাজীত টাৰ্মিনেটিং বুলি কোৱা হয়। এতিয়া আমি এটা উদাহৰণ লৈছোঁ 4n1/8 4n1/8 এটা মিশ্ৰ ভগ্নাংশ। ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰাত পাইছোঁ 33/8। এতিয়া 33ক 8ৰে আমি ডিভাইড কৰিব লাগিব। এতিয়া 8ৰে ডিভাইড কৰাত প্ৰথমতে আমি যেহেতু 33 আছে গতিকে আমি ইয়াত 4 টাইমছ দিলোঁ। 4 8 যা 32, গতিকে 33ৰ পৰা 32 মাইনাছ কৰাত আমি পাইছোঁ 1। 1ক আমি 8ৰে ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ডেচিমেলৰ হেল্প লোৱাত ইয়াত আমি 0 লগালোঁ। এতিয়া আমি পালোঁ 10। 10ক আমি 8ৰে ডিভাইড কৰাত আমি 1 টাইমছ দিলোঁ। 1 টাইম দিলে 8 1 যা 8। 10ৰ পৰা 8 মাইনাছ কৰাত আমি পাইছোঁ 2। যেহেতু আমাৰ ডেচিমেল দিয়াৰ পিছত আমি এবাৰ 0 লগাব পাৰোঁ, গতিকে আমি 2 0 লগোৱাত আমি পাইছোঁ 20। 20 হ'লে এতিয়া আমি 8ৰে 2 টাইমছ দিব পাৰোঁ। 8 2 যা 16। 20ৰ পৰা 16 মাইনাছ কৰাত আমি 4 পাইছোঁ। 4ৰ লগত যিহেতু ডিভাইড কৰিব নোৱাৰোঁ ইয়াত 0 লগালোঁ। 40 40 হ'লে আমি 8 5 যা 40। আমি 40ৰ পৰা 40 মাইনাছ কৰি দেখা পাইছোঁ ইয়াৰ ভাগশেষ 0। গতিকে যিহেতু এই দশমিক বিস্তৃতিৰ ভাগশেষ 0, গতিকে এইটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি। আনহাতে কিছুমান দশমিক বিস্তৃতিৰ ক্ষেত্ৰত দেখা পাওঁ কেইটামান নিৰ্দিষ্ট ধাপৰ পিছত ভাগশেষবিলাকৰ পুনৰাবৃত্তি ঘটে আৰু সেইদৰে ভাগফলতো অংকবোৰৰ পুনৰাবৃত্ত হয়। এনেবোৰ বিস্তৃতিক অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত, যাক ইংৰাজীত নন টাৰ্মিনেটিং ৰেকাৰিং বুলি কোৱা হয়। উদাহৰণস্বৰূপে 1/11। এতিয়া আমি 1ক 11ৰে ডিভাইড কৰিব লাগিব। 1ক যিহেতু 11ৰে ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ডেচিমেলৰ হেল্প লোৱাত 1ৰ লগত 0 লগালোঁ। এতিয়া আমি 10 পালোঁ। 10ক ডিভাইড কৰিব নোৱাৰাত ভাগফলৰ ঠাইত 0 লগালোঁ আৰু ইয়াত লগতো আমি 0 লগালোঁ। এতিয়া আমি 100 পালোঁ। 100 পোৱাত 11ৰে ডিভাইড কৰাত 9 10 দিব পাৰোঁ। 11 9 যা 99। এতিয়া 100ৰ পৰা 99 মাইনাছ কৰাত আমি 1 পালোঁ। 1ক যিহেতু ডিভাইড কৰিব নোৱাৰোঁ 11ৰে আৰু যিহেতু আগতে দশমিক লোৱা আছে, গতিকে আমি 1ৰ লগত কি কৰিব পাৰোঁ 0 লগাব পাৰোঁ। 0 লগোৱাত 10 পালোঁ। 10ক ডিভাইড কৰিব নোৱাৰাত আকৌ আমি ভাগফলত 0 লগাই 10ৰ লগত 0 লগালোঁ। এতিয়া আমি 100 পালোঁ। 100 পোৱাত আমি 11ৰে 9 টাইম দিলোঁ। 11ৰে 9 টাইম দিয়াত 11 9 যা 99। এতিয়া 100ৰ পৰা মাইনাছ কৰাত আমি পালোঁ 1। এতিয়া এনেদৰে দেখা পালোঁ যে আমাৰ ইয়াৰ ভাগশেষ 1 1 ওলাই গৈ থাকিব। আমি ইয়াৰ ভাগশেষ 0 নাপাম। গতিকে এইটো এটা নিৰৱধি পুনৰাবৃত্ত দশমিক বিস্তৃতি। গতিকে তোমালোকে মনত ৰাখিবা, পৰিমেয় সংখ্যা এটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত হ'ব পাৰে, কিন্তু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে দশমিক বিস্তৃতিৰ বিষয়ে বুজি পালানে? তোমালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত সুধিব পাৰিবা। লগতে মোৰ ভিডিঅ'টো কেনে লাগিল লাইক আৰু কমেণ্ট কৰি জনাবা। মোৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে কাষত থকা বেল আইকনটি টিপি দিবা। সেয়েহে আজিলৈ ইয়াতে সামৰিছোঁ। ষ্টে হোম, ষ্টে ছেফ।